নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। এই মৰ গৰমত জুলাই মহীয়া মৰ গৰমত গৰম দিনত গৰম বস্তু হৈ কৰিব লৈছোঁ। গৰম বস্তু এটা চেলেঞ্জ মানে কঁঠাল চেলেঞ্জ। সকলো জানে কঁঠালটো কিমান গৰম আৰু হাতে পাতে ঘামুচি ওলাই মোৰ অৱস্থা শেষ। তথাপিও যিহেতু ছিজনৰ বস্তু আৰু ছিজনৰ বস্তুৰ সৈতে আজি কৰিম এটা চেলেঞ্জ। কৈছিলোঁ এটা কঁঠাল আনিবলৈ, কিন্তু এইটো গেলা কঁঠাল ওলাই নে পচা কঁঠাল ওলাই নাজানো। এই চাওকচোন ফুটা চুটা ওলাই অৱস্থা নাই, বাকলিহে বেয়া, কঁঠাল ভাল ওলাব নাজানো। এতিয়া আপোনালোকে পচা কঁঠালৰ চেলেঞ্জ ভিডিঅ' চাবলৈ পায় নে ভাল কঁঠালৰ চেলেঞ্জ ভিডিঅ' চাবলৈ পায়। তাতোতকৈ ডাঙৰ কথা, মই যে কঁঠাল খাব একেবাৰে নোৱাৰোঁ। তেওঁ জানে, তেওঁক কৈছিলোঁ মই মাটি কঁঠাল আনিবলৈ, তেওঁ লৈ আহিলে মানে বুদ্ধি কঁঠাল লৈ আহিলে এই কঁঠাল। মই কৈছোঁ মাটি কঁঠাল আনিবলৈ, মাটি কঁঠাল বস্তু গোটা গোটাকৈ এটা চেলেঞ্জ কৰিম। তেওঁ নজনা ফেকশ্যন ধৰিছে, নজনা ফেকশ্যন ধৰি পেলাই লৈ আহিলে কঁঠালটো। তেওঁ জানে মই একো খোৱাৰ পিছত নেক্সট কোহটো খাব নোৱাৰোঁ। মই নেক্সট কোহটো খোৱাৰ পিছত গুলুককৈ লাগিছেহে। নাজানো আজি চেলেঞ্জ যিহেতু কৰিছোঁ, খাব পাৰোঁ নে নোৱাৰোঁ নাজানো। গোন্ধটো শুঙি খাবলৈও মন গৈছে, গোন্ধটো পাই আছোঁ খাবলৈও মন গৈছে, কিন্তু মই খাব একেবাৰে নোৱাৰোঁ। সৰুৰ পৰাই নোৱাৰোঁ। মাহঁতেও জানে, মোৰ ঘৰৰ মানুহ সকলোৱে জানে যে মই কঁঠাল একোহতকৈ দুকো খাব নোৱাৰোঁ। কিন্তু এইটো জানো অকণমান হেঁচি পেলাই লাগিছে, ইমান বেছি পকা নহ'ব চাগে। চাওঁ এতিয়া গেলা কঁঠাল ওলাই নে পচা কঁঠাল ওলাই। এতিয়া চেলেঞ্জটো আৰম্ভ কৰোঁ। তাৰ আগতে কৈ লওঁ, আমি কঁঠালৰ কোহকেইটা কিন্তু আমি মানে কঁঠালৰ ফুটকেইটা আমি সেইকেইটা ছেপাৰেট কৰি নলওঁ, মানে সমান সমান ভগাই নলওঁ। মাত্ৰ সমানে সমানে ফালি দিম। ফালি দি ইয়াতে ৰাখিছোঁ দুটা বাতি। কোনে কিমান পটাপট কিমান সোনকালে মানে বেছিকৈ কঁঠাল খাব পাৰে আৰু কাউণ্ট কৰিম আমি সেই কঁঠালৰ গুটিকেইটাৰ সৈতে। समझ रहे हो ना बस यही। আৰু পানিছমেণ্টটো কি থাকিব জানানে? মোৰ লাষ্ট চেলেঞ্জ ভিডিঅ'টোত মোৰ নিজৰে ভয় লাগিছে, কৈছোঁ হয়, কিন্তু যিহেতু পানিছমেণ্টৰ কথা কৈছিলে, চেলেঞ্জ যি হওক পানিছমেণ্টটো ল'বই লাগিব। এজন মোৰ ভিউৱাৰ্ছে কৈছিলে, কমেণ্টটো মই বিচাৰি নাপালোঁ, যদি পাওঁ মই স্ক্ৰীণত লগাই দিম। আৰু তেওঁৰ নামটো মই পাহৰিলোঁ। এজন ল'ৰাই কৈছিলে, মানে ল'ৰা এজনে কৈছিলে যে নেক্সট ভিডিঅ'ৰ চেলেঞ্জ ভিডিঅ'ৰ পানিছমেণ্টটো কিন্তু মুৰ্গা পানিছমেণ্ট হ'ব লাগিব। এতিয়া মোৰ কিন্তু চিৰিয়াছলি কৈছোঁ বিৰাট ভয় লাগিছে, কাৰণ মুৰ্গা পানিছমেণ্ট মইতো হাৰিম নিচিনা লাগিছে, কাৰণ কঁঠাল যিহেতু মই খাব নোৱাৰোঁ। দেখা যাওক, মানুহে কেতিয়াও হাৰিম বুলি ক'ব নাই। হাৰকে আগে জিতহে। সেইকাৰণে মই হৰাৰ আগতে জিতৰ ভাৱ লৈ পেলাই কঁঠালটো সন্মুখত লৈ বহিছোঁ। চাই থাকক, বেছি কথা পাতি নাথাকোঁ। এনেকুৱা ফালন দিছে। গেলা ওলাবানে পচা ওলাবা, পচা ওলাবানে গেলা ওলাবা, স্বাধা দি বেয়া কঁঠাল। এয়া কঁঠালটো আমি পূৰা পেট ফালি ল'লোঁ আৰু এতিয়া খাবলৈ আৰম্ভ কৰিলোঁ। তাৰ আগতে ক'লোঁ, এয়া চব বাতিত লৈছোঁ মই ৰেড চিলি পাউডাৰ আৰু অকণমান ক'লা নিমখ। যিহেতু মই খাব নোৱাৰোঁ আপোনালোকে কৈছোঁ, কিন্তু এইখিনি সাহসতে পঠিয়াব লাগিব আৰু। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ। ৰেডি 1 2 3 ষ্টাৰ্ট। ইজি কথা, ক'লা নিমখ খাই গ'ল না। কথা আছে নেকি? পচাই দিবি। খাবই জানো নাখাওঁ নাখাওঁ।
মিক্স কৰি দিলে এইফালে বঢ়িয়া হৈছে দেই খাও না ওলাই গৈছো udah dulu bang kan gitu Oh, ঠিক আছে হ'ব মোক গুটিটা পৰিব দেই এতিয়া তোমাৰ তুমি কাম কৰা আছে ৰ'ব টিক টিক कौन बनेगा मुर्गा कौन बनेगा मुर्गा कौन बनेगा मुर्गा मैं या तुम 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 मैंने इतना सारा खा लिया आज 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 মোক আজি ঘৰৰ মানুহে দেখি পেলাই ভাবিব তই সঁচাকে তই এনে ভূত হয় কিমান হ'ল 46 আমাৰ টেবুলখন উল্টি কৰ 46 मैंने खा लिया 46 अब तुम्हारा बारी ঠিক আছে মই কৰিছো मैं काउंट करूँ ঠিক আছে 1 2 3 4 5 डिग डिग 6 এটা পৰিব লে 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 আৰু ইমানখিনি আছে 31 32 32 34 31 36 37 30 39 40 नहीं মুৰ্গা এটা মাত্ৰ এটা আৰু খাম গৈ আকৌ খাম গৈ মোৰ এইবোৰ খেলি মেলি হৈছে কিবা এটা ঐ ৰ দে মই চাপোজ দি যাব দে নাই নাই মই কাম কৰিম 5 10 এক সেকেন্ড ও ঠিকে 10 15 20 25 30 35 40 46 47 মাত্ৰ এটা কি কথা 46 পিছ মই কথা হাৰিবলৈ হৈছে কেনেকুৱা 46 47 এইটো দেই এইটো মোক জিকাই দিছে মোৰ এতিয়া পেটটো কিমান কষ্ট পাইছে
সেইটো মইহে জানো আৰু লগত তাৰ আগত মোক ঘৰৰ মানুহে দেখি চাগে মোৰ শহুৰ ঘৰটো চাগে দেখি চাগে ভাবিব এজনী ইনাই নে কি তাৰ আগত মই এইখিনি খাইছিলোঁ এইটো গণিত ধৰা নাই এইবোৰ কেলে গুণিব আপুনি আকৌ কথাই কথাটো কৈ দিছোঁ এইখিনি খাইছিলোঁ তিনি এই নহয় আপুনি এবাৰ এটা গুটি উঠালে নি বাৰু নাই কিন্তু যিবোৰ মই আগত সেইবোৰ চাইড কৰি থাকিব ষ্টাৰ্ট বুলি কথা আৰম্ভ কৰিছোঁ এটাক নাখাব আৰু ইয়াৰ কিবা গীতটো কৈছে কাৰণ 46টা ৰেকৰ্ড বিয়াৰ আজি 9 বছৰ হ'ল আজিলৈকে তিনি আপোনালোকৰ সন্মুখত ভিডিঅ' লাগি আছে মই কি হেৰি কৰিম গেজু কৰিম বাৰু নাই কৰা কিন্তু 46 পিছ ভগৱানৰ শপতে কঁঠালৰ শপত ओ भाई मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं মোক ঘামুচি ভৰি যাব মই একো গেজু কৰা নাই চিৰিয়াছলি কৈছোঁ কঁঠালৰ শপতে খাই দিছোঁ হ'ল খাইছে কিন্তু দেই মানিছোঁ মই নিজে আচৰিত মই ইমানখিনি কঁঠাল কেনেকৈ খালোঁ আচলতে কঁঠালৰ ফুটকেইটা নহয় অকণমানি আছিলে সেইকাৰণে বিৰাট ভাল আছিলে সেইকাৰণে মই খাবৰ কাৰণে থেংক ইউ যাৰ পৰা দিছিলে যাৰ ঘৰৰ কঁঠাল তেওঁক বহুত ধন্যবাদ ইমান ওপনি কৰিছে ইমান ডাঙৰ কৈ দিছে মই একো খাই নেক্সট নহ'ল যোনে কঁঠাল নাখায় আপুনি মানে গুটি খাবলৈ মন যায় এই কঁঠালটো বেষ্ট সঁচাকৈ ঢেৰ গুটি ওলালে আমি গুটিটো ওলাই দিব লাগে সেইখিনি পেলাই দিব নাখাওঁ মই এইখিনিয়ে মানে মোক ইমানখিনি খোৱালে নহ'লে মই নোখোৱালে গুটিটো ওলাই দিব আছে নেকি ন এয়া গাইজ আমাৰ এয়া মুৰ্গী ৰেডি হৈছে মুৰ্গীক মই এতিয়া চাউল দিম আৰু মুৰ্গী চাউল খাবলৈ আহিব আপোনালোকে চাব হা এয়া মুৰ্গী মই মুৰ্গী চাউল খাবলৈ যাম ৰেডি কি তেনেকৈ নহয় নে কেনেকৈ দিলে মুৰ্গী হাত দুখন পিছফালে দিয়া এতিয়া এখোপকৈ আহা মই মোৰ ল'ৰাৰ আগতে মুৰ্গী বনাইছে মোক চা আহা মুৰ্গী আহা চাউল দিম কেনে মোক যে আঁতৰ বিবোৰ যে কেনেকুৱা লাগিছে মুৰ্গী কেনেকুৱা লাগিছে ভৰিখন কি লাগিছে বহুত ভৰি লাগিছে একো ভৰি লাগিলে বাৰু মই ল'ৰাটো নিদিলে মোৰ পানিছমেণ্টটো ল'বলৈ দেই মই ল'ৰাটো পানিছমেণ্টটো ল'ব নিদিলে দেই ন মাক মুৰ্গী বনাই দিছে বুলি মাক মুৰ্গী বনাই দিছে মাক মুৰ্গী কেলৈ বনাইছা কোৱা যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক কৰিবা কমেণ্ট কৰিবা আৰু যদি কোনোবা নতুনকৈ আহিছা মামা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কৈ দিয়া বাই বাই টাটা